বছৰ বছৰ ধৰি চলি অহা পৰম্পৰা এখন পতাকা লগাই আন এখন পতাকা নমাই আনা জয় জগন্নাথ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰ খবৰো ভাল। আজি জয় জগন্নাথ বুলি কৈ আপোনালোকক স্বাগতম জনালোঁ। যিহেতু জগন্নাথ মন্দিৰৰ ফ্ৰণ্টত আছোঁ, সেইবাবে জয় জগন্নাথ বুলিয়ে ক'লোঁ। ইয়াত সকলোৱে জয় জগন্নাথ বুলি কয়। ভাবিলোঁ আজি এই মন্দিৰৰ চাৰিওফালটো ঘূৰোঁ আৰু আপোনালোককো মন্দিৰৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰোঁ আৰু। কি মনোমোহা দৃশ্য, চাৰিওপিনে পুৰোহিত, ভগৱানৰ ভক্তিমূলক গীত। এই চাওকচোন, ওপৰত সেইটো চক্ৰ আছে। মই মন্দিৰৰ ভিতৰৰ দৃশ্যসমূহ দেখাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। কাৰণ ইয়াত মন্দিৰৰ ভিতৰত কেমেৰা বা মোবাইল নিবলৈ নিষেধ আছে, সেইবাবে মই আপোনালোকক ভিতৰৰ অংশ দেখাব নোৱাৰিলোঁ। ইয়াত সৰু সৰু দোকান আছে, ইয়াৰ পৰা আপোনালোকে ফুল বা তুলসী মালা বা যিকোনো প্ৰসাদ আদি ল'ব পাৰে। এইটো জগন্নাথ মন্দিৰৰ পিছফালটো। মই যোৱাকালি আহি সেৱা কৰি গৈছোঁ। ইপিনেৰে আপোনালোকে জগন্নাথ মন্দিৰত প্ৰৱেশ কৰিব পাৰে। আৰু এটা কথা, যিসকলে জগন্নাথ মন্দিৰত আহিছে সেইসকলে জানে, যিসকলে আহিম বুলি ভাবি আছে সেইসকলক জনাওঁ যে ইয়াত আহিলে আপোনালোকে কোনো ধৰণৰ এনিমেল বেছড প্ৰডাক্ট নানিব আৰু মোবাইল নানিব, লেডাৰৰ বস্তুবোৰ নানিব। ইয়াত সোমাবলৈ দিয়া নহয়। এয়া মন্দিৰৰ সন্মুখ ভাগ। কি ধুনীয়াকৈ সজাই থৈছে, সদায় এনেদৰেই সজাই থৈ দিয়ে। ইয়াৰ মানুহবোৰ একেবাৰে চিম্পল আৰু ধুনীয়াকৈ অসমীয়া ক'ব পাৰে। এয়া মোৰ মন্দিৰৰ চাৰিওফালটো সমাপ্ত হ'ল চোৱা। আপোনালোককো দেখালোঁ, বেয়া নাপাব ভিতৰতো দেখাব নোৱাৰিলোঁ। পুৰীত এটা বস্তু ফেমাছ দেখা পাইছোঁ যে ইয়াত মিঠাই বহুত ধৰণৰ মিঠাই পোৱা যায় আৰু ফ্ৰেছ মিঠাই পোৱা যায়। এয়া গধূলিৰ সময়। এয়া পতাকাখন এজন মানুহে অকলে গৈ পুৰণাখন নমাইছে আৰু নতুন এখন লগাই দিছে। আপোনালোকে ধৰিব পৰা নাই চাগে, তাত এজন সৰু মানুহ এজন অকলে উঠি গৈছে ইমান ওপৰত। ভাবিলেই আচৰিত লাগে। কি ধুনীয়া পৰিৱেশ। গধূলি 5টা বজাত সদায় এনেদৰে পতাকা সলনি কৰা হয়। এয়া গধূলি জগন্নাথ প্ৰভুৰ ভোগ। ইয়াত কি বনাইছে সেইটো গম নাপাওঁ, কিন্তু খাবলৈ হ'লে বহুত সোৱাদ আৰু ভাল লাগি গ'ল মনটো। ইয়াত সকলো বস্তু মাটিৰ
এই বাচনতে বনোৱা হয়। এইয়া দেখিছে নামঘৰ, পুৰীত অসমৰ নামঘৰ, শংকৰদেৱৰ নামঘৰ। আচৰিত একেবাৰে, ভবাই নাছিলোঁ এনেদৰে পুৰীত নামঘৰ দেখা পাম বুলি। ইয়াত দেখিছে যিসকল ব্যক্তিয়ে ইয়াত নামঘৰটো বনাওঁতে সহযোগিতা দিছিল সেইসকলৰ ইয়াত নাম আছে। মনটো সঁচাই ভাল লাগি গ'ল, বেলেগ এখন ৰাজ্যত নিজৰ নামঘৰ দেখা পায়। ভবাই নাছিলোঁ শংকৰদেৱৰ নামঘৰ এনেদৰে দেখা পাম বুলি। এয়া দেখিছেনে ভকতজন গলত গামোচা মৰা। এখন গেট হয়, এয়া বিষ্ণু ভগৱান। আৰু এই লোকসকলে এই মন্দিৰটো স্থাপন কৰিছিলে। সঁচাই ভাল লাগিব। এতিয়া আমি পুৰীতে থকা বৃন্দাবনত আহিছোঁ। ইয়াত বেছি ভালদৰে ভিডিঅ' বনোৱা নহ'ল, কাৰণ ইয়াতে ইমান বৰষুণ আহিলে আমি ভালদৰে চাবই নাপালোঁ। তথাপিও যিখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সিজন চাগে সুদামা হয় নেকি, জনাবচোন কোন হয়। মই পঢ়িব হ'লে নাপালোঁ, মানে ইমান বৰষুণ দিছে নহয়। ইয়াত ঘপককৈ বৰষুণ দিয়ে আৰু ঘপককৈ বৰষুণ নোহোৱা হৈ যায়। ইয়াত পেকেজ এটা আছে। ইয়াৰ হোটেলৰ মানুহজনে ক'লে যে ইয়াত এজন ল'ৰাক চিনাকি কৰাই দিলে আৰু সেই ল'ৰাজনে আমাক এই ঠাইবোৰ দেখাই আছে। ইয়াত আহিলে লগত ছাতি এটা লৈ আহিব সৰুকৈ। ইয়াত কেতিয়া বৰষুণ দিয়ে একেবাৰে ধৰিব নোৱাৰি। মনোমোহা দৃশ্য। এয়া বৃন্দাবনৰ ওচৰতে থকা omkareswar মন্দিৰ, ডাঙৰ শিৱ মূৰ্তি। ইয়াত এটা ভাল লগা পৰিৱেশ আছে। ভিডিঅ'টো চালে লাষ্টৰ পিনে গম পাব। মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে, ভাল লাগিছে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, যাতে মই উৎসাহ পাওঁ নতুন নতুন ভিডিঅ' বনাবলৈ। ইয়াত চিনাৰী কিন্তু ধুনীয়া ধুনীয়াকৈ, ইমান ধুনীয়াকৈ চিনাৰীবোৰ আঁকে। ইয়াত মুখা পিন্ধা এটা বাঘ নে সিংহ হয় মই ধৰিব পৰা নাই, কিয় বা এনেদৰে বনায়। প্ৰতি ঘৰত বা প্ৰতি মন্দিৰতে আছে। মন্দিৰসমূহ ধুনীয়াকৈ সজাই পৰাই ৰাখে। এইটো দেখিছে কি ডাঙৰ, কি বা হয়। এই ভিতৰত সোমাই যাওঁ আহক। এয়া এইখন জিভাৰে আমি ভিতৰৰ পিনে সোমাই আহিলোঁ। দেখিছেনে এই ডাঙৰ ডাঙৰ দাঁত। এয়া ইয়াত 108টা শিৱলিংগ আছে। কি ধুনীয়া মনোমোহা দৃশ্য। আজি ভিডিঅ'টোত ভুল কৈছোঁ শুধৰাই দিব আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু ভিডিঅ' আহি আছে পুৰি নতুন নতুন।
কিছুমান মই ভিডিঅ' উঠাব নোৱাৰিলোঁ, তাৰে বাবে মই ইয়াত ফটোই দিলোঁ। এইটো এটা মন্দিৰ, এইখন এখন ব্ৰিজ। আকৌ নতুন ভিডিঅ' আহি আছে, চাই থাকিব।